नमस्कार यूट्यूब चैनल ভয়েস অফ নৰ্থ ইষ্টৰ তৰফৰ পৰা আমি হিয়াভৰা আন্তৰিক শ্ৰদ্ধা নিবেদন জনাইছো। আমি আজি উপস্থিত হৈছিহি দক্ষিণ কামৰূপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ হিকাৰহাটী নামৰ ঠাইত। হিকাৰহাটীতে বিভিন্ন সংস্কৃতিৰ বীজ অংকুৰিত হৈছিলে। তাৰে আলম লৈ হিকাৰহাটী গাঁৱৰ অতি পুৰণিকলীয়া সংস্কৃতি লোক সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ দক্ষিণ কামৰূপৰ ওজাপালি। এই দক্ষিণ কামৰূপৰ ওজাপালিয়ে আপোনালোকৰ সন্মুখত আমি প্ৰদৰ্শন কৰিবলৈ ওলাইছো।
আপোনালোকে দেখিলেই শংকৰ মাধৱ সুকনানী ওজা দলৰ প্ৰদৰ্শন আৰু আমি এইখিনিতে তেখেতসকলক চিনাকি কৰি দিব ওলাইছোঁ। চিদানন্দ দাস নমস্কাৰ। অৰুণ কলিতা হয় নমস্কাৰ। মহেশ কলিতা নমস্কাৰ। দেবেন দাস নমস্কাৰ। লগতে আছে তিলেশ্বৰ দাস। নমস্কাৰ। আমি অকণমান মূল অজা মূল মুৰব্বী চিদানন্দৰ ওচৰলৈ গৈছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই ইউটিউব চেনেল ভইচ অফ নৰ্থ ইষ্ট চেনেললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আজি যি আমাক এইখিনি সুযোগ দিলে তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনেক গোবিন্দৰ বিনে হৰিৰ বিনে গোবিন্দ বিনে হৰিৰ বিনে তুমি হৰি নাৰাখিলে গোবিন্দ বিনে হৰি বিনে নাৰাখে গোবিন্দ বিনে হৰি বিনে নাৰাখে গৌতম মুনিৰ কন্যা নাম দিত জয়া সঠিক দেখিব মনে কৰে দয়া গোবিন্দ বিনে হৰি বিনে নাৰাখে গোবিন্দ বিনে হৰি বিনে নাৰাখে জয়াই বোলে কেৰা গলা মাতা মহৰ ঘৰে যজ্ঞ বাচ্ছি আৰু সেই যজ্ঞ আপোনাক মই লগত লৈ যাম বুলি আহিছোঁ, গতিকে আপুনি দিগো ওলোৱাই নাই, আপোনাক নিমন্ত্ৰণ দিয়া নাই। পিতাই যজ্ঞ বাচ্ছি আৰু মোক গম পোৱা নাই। কি আপুনি গম পোৱা নাই? গম পোৱা নাইতো। এতিয়া হয় জয়াই কি কৈছিল? অতি বোলে কি খবত আমি তো নাজানি মৰৰ পিতাই যজ্ঞ কৰে জানা নাই আমি মোৰ পিতা মহাজগ পানী সমদৰে কন্যা গণ আনিলে মাতি ৰে ঐ মাতি সমদৰে কন্যা গণ আনিলে